हेलो एवरीवन स्वागतम जनाइছো জলিউ থিংছলৈ আৰু প্ৰথমতে আপোনালোকক সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালো আশা কৰো এইবাৰ বিহুত এই পবিত্ৰ উৎসৱত আপোনালোকৰ সকলোৰে মনোকামনা পূৰ্ণ হওক তো ভিডিওটো বেছি দেৰি নকৰি ব্লগ ষ্টাৰ্ট কৰো তো আজি আমি ৰিভিউ কৰিব যাম নিউক্লিয়াৰ বম্ব যি বুলি কয় আপুনি নিউক্লিয়াৰ বম্ব এটম বম্ব এটসেট্ৰা মানে কেজিএফ চ্যাপ্টাৰ 2 First of all, my reaction after watching this movie is this. इतनी खुशी मुझे সঁচাকে বহুত সুখ পালো আজি মনত অলপমান হলেও সুখ পাইছো এইখিনি So finally he is back. Superstar Yash আহি গৈছে তাৰ নতুন মুভি লৈ কেজিএফ চ্যাপ্টাৰ 2 মানে বলিউডকে টেক কৰিম বুলি আহিছে আৰু কেজিএফ চ্যাপ্টাৰ 2 ৰিলিজ ডেট টোটাল 4 দিন হৈ গল আৰু আজিৰ মতে আৰ্লি এস্টিমেটৰ মতে 400 crore প্লাস অলৰেডি হৈ গৈছে ওয়ার্ল্ড ওয়াইড কথা কৈছো 400 crore প্লাস হৈ গৈছে অলৰেডি তুমি মানে কথা যদি কও রকিং স্টার আছে একদম আগ লাগা দি বাপ রে বাপ মুভিৰ স্টার্টিং পৰা এন্ডিং লৈকে আপোনাৰ গুজ বাম্পস আহি থাকিব কাৰণ ব্যাকগ্ৰাউণ্ডত যিবিলাক মিউজিক বাজি থাকে নহয় নিজে আহি যাব গুজ বাম্পস আপোনাৰ ইয়াস ভাই কি এন্ট্ৰি দিছে কি এন্ট্ৰি হেলিকপ্টাৰৰ পিছে নামে ভৰি গৈ হয় এনেকুৱা হাল্লা কৰিছে বাপ ৰে বাপ ভিতৰত ক'ব নোৱাৰিব এইটো কয় এন্ট্ৰি মাস এন্ট্ৰি বুলি কয় এইটো কেজিএফ চ্যাপ্টাৰ 2 আৰু এটা মেইন হাইলাইট হ'ল ডায়লগস একদম ভাৰী ভয়ঙ্কর ডায়লগস বাপ ৰে বাপ ৰকিং স্টাৰ ইয়াছৰ ডায়লগস বিলাকো মজা লাগিছে আৰু ৰিজাৰ ডায়লগস বিলাকো মজা লাগিছে ৰবিনা টণ্ডনৰ লাইনআপ বিলাকো মজা লাগিছে মানে সব ডায়লগস বিলাকৰ পাৱাৰফুল ডায়লগ একেবাৰে নেক্সট কথা আকৌ যদি সঞ্জয় দত্ত মানে আধিৰা যেটো এন্ট্ৰি দিছে এনেকুৱা হাল্লা হৈছে মানে থিয়েটাৰত কি এন্ট্ৰি এই ভিলেনৰ এন্ট্ৰি এনেকুৱা হ'ব লাগে আসলতে এনেকুৱা কৰিছে কে ষ্টৰীটো কথা একোই নকওঁ এটাই কথা কম যদি চ্যাপ্টাৰ 1 যদি 10% হয় তেতিয়া হলে চ্যাপ্টাৰ 2 90% হয় দিৱালী হ'ব দিৱালী টিজাৰত যে আপোনালোকে দেখা পাইছিলে এই মেচিন গানটো যে লৈ আহে এটো কি কেনেকুৱা দিৱালী বনায় বাপ ৰে বাপ চাব আৰু আপোনালোকে মুভিখনৰ ষ্টৰী স্ক্ৰীন প্লে ডায়লগ এভৰিথিং ইজ আউটষ্টেণ্ডিং সো ভাল হৈছে ব্যাকগ্ৰাউণ্ড মিউজিকটো স্পেশালি একদম কিলাৰ হৈছে কিলাৰ ৰবি বসুৰে দিছে ব্যাকগ্ৰাউণ্ড মিউজিক মজা হৈছে একেবাৰে এনি টাইম গুজবাম্পছ হ'ব আপোনালোকে আৰু গান কেইটাটো ভালে গোটেইকেইটা গানেই ভাল তাই পৰে কথা কৈ দিওঁ মুভিখনৰ লাষ্টত একেবাৰে শেষত সেই হোৱাৰ পিছত এটা পোষ্ট ক্ৰেডিট চিন আছে তো আপোনালোকে উঠি নাযাব সেই চিনটো চাব আৰু সেই চিনটোৰ কথা মই আপোনালোকে একো নকওঁ মানে মজাটো বেয়া হৈ যাব পাৰে তো আপোনালোকে নিজে চাই ল'ব আপোনালোকৰ মাথা বেয়া হৈ যাব লাষ্টলৈকে ৰখি থাকিব সেই হোৱাৰ পিছত পোষ্ট ক্ৰেডিট চিনটো চাব তো ওভাৰঅল যদি মুভিখনক ৰেটিং দিওঁ 4.5 আউট অফ 5 ষ্টাৰ দিম এই মুভিখনটো অলৰেডি ৰেকৰ্ড বনাইছে বাহুবলী ৰেকৰ্ড ভাঙি দিছে অলৰেডি নাজানো আৰু কিমান ৰেকৰ্ড ভাঙে আৰু তো ভাঙিব আছে চাই যাও কিমান ভাঙে আৰু ৰেকৰ্ড যদি ভিডিওটো চাই ভাল পালে লাইক কৰিব শেয়াৰ কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ৰঙালৰ বটন টিপি দিব প্লিজ টিপি দিলে থ্যাংক ইউ আজিলৈ মানে থ্যাংক ইউ এন্ড হ্যাপি বিহু Lights stay flicker and the candles glitter like you're in a thriller. Heart goes pum pum pum. Ghostly figures they can get so bitter. Sure you want to enter.